নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব ওলাইছোঁ আপোনাৰ মোবাইলৰ পৰা কেনেকৈ ইউটিউব চেনেল এটা খুলিব পাৰি। 1 মিনিটত শিকাই দিম। আৰু যদিহে যিসকল নতুনকৈ ইউটিউবাৰ হ'ব বিচাৰিছে স্বাগতম জনাইছোঁ, আৰু ইউটিউবৰ বিষয়ে কিবা শিকিব বিচাৰে তেতিয়া মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। একদম সহজ সৰল ভাষাত শিকিব পাৰিব। লগতে ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি দিব। বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব চেনেল এটা খুলিব হ'লে প্ৰথমতে আপোনাক এটা জিমেইল আইডি লাগিব, আৰু জিমেইল আইডি যদি খুলিব নাজানে ভিডিঅ' আপলোড কৰি থোৱা আছে, গৈ চাওক এবাৰ। ইউটিউব এপ্লিকেশ্যনটো অন কৰাৰ পিছতে ইয়াত চাওক মোৰ নামৰ লগত ক্লিক কৰি দিছোঁ, আৰু ইয়াতে অলপ সময় এনেকৈ লোড হ'ব। মোৰ অলপ নেট শ্ল' আছিল, তো এতিয়া য'ত ইয়াত লিখা আছে এন এণ্টাৰটেইনমেণ্ট তাতে ক্লিক কৰি দিয়ক। আপোনাৰ চেম এনেকৈ ওলাব। তো তাতে ক্লিক কৰাৰ পিছতে আপোনাৰ নতুন এটা পেজ অ'পেন হৈ আহিব। তো ইয়াত নতুন এটা পেজ অ'পেন হৈ গ'ল। বহুত নেট বেয়া আছে, সেইকাৰণে বহুত শ্ল' হৈছে। লিখি আছে কলমত ক্লিক কৰি দিয়ক, তেতিয়া আপুনি নামটো চেঞ্জ কৰিব পাৰিব। মই ইয়াত নাম লিখি থোৱা আছে অলৰেডি, মই চেঞ্জ নকৰোঁ, এনেকৈ থাকক। আপুনি লিখি যি নাম দি ৰাখিব বিচাৰে সেইটো নাম দি ল'ব। আৰু তলত দেখি আছে আপোনালোকে হেণ্ডেলো চেঞ্জ কৰিব পাৰে। ক্ৰিয়েট চেনেলত ক্লিক কৰি দিয়ক, আৰু আপোনাৰ চেনেলটো অলমষ্ট কমপ্লিট হৈ গ'ল। এতিয়া মেইন কামখিনি থাকি গ'ল। মই এইটো ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্টত শেষ কৰিম। ফাৰ্ষ্ট পাৰ্টত অলপমানহে দেখুৱাইছোঁ আপোনালোকক অনলি ইউটিউব এপ্লিকেশ্যনৰ পৰা কেনেকৈ আপুনি চেনেলটো ক্ৰিয়েট কৰিব পাৰে। বাকী ছেটিংছখিনি মই আপোনালোকক নেক্সট পাৰ্টত সকলো ছেটিংছখিনি মই আপোনালোকক দেখুৱাই দিম ধুনীয়া কৰি, আৰু কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। তো মই এইকাৰণে দুটা পাৰ্ট বনাইছোঁ। মই এটা পাৰ্টত আপোনালোকক ভিডিঅ'টো বনাই দিব পাৰিলোঁ হয়, কিন্তু দুটা পাৰ্টত বনাইছোঁ যাতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই আপোনালোকে আমনি নাপায়। এতিয়া এইটো পাৰ্টত আপুনি চাই ল'লে নেক্সট পাৰ্টত গোটেই ছেটিংছখিনি মই আপোনালোকক দেখুৱাই দিম। সম্পূৰ্ণ ভিডিঅ'টো বহুত দীঘল হৈ যোৱাৰ কাৰণে মই দুটা পাৰ্টত ভাগ কৰি দিছোঁ। তো নেক্সট ছেটিংছখিনি আপুনি নেক্সট পাৰ্টত পাই যাব। আৰু কিয়নো বহুত দীঘল ভিডিঅ' চালে আমনি লাগি যায়, ময়ো বেয়া পাওঁ বৰ দীঘল ভিডিঅ' চাই, সেইকাৰণে দুটা পাৰ্ট কৰি দিছোঁ। আপোনালোকে চাই ভাল পাব আৰু সোনকালে বুজি পাব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।